নমস্কাৰ বন্ধুসকল, মই দিব্যজিৎ দাস স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেললৈ। আৰু মই আজি আপোনালোকক এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। বন্ধুসকল, আজিৰ সময়ত এটা খুবেই প্ৰয়োজনীয় ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' চাই আপুনি বহুখিনি কথা শিকিব পাৰিব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে থাম্বনেইলটো চাই হয়তো বুজিয়ে পাইছে যে আজি মই কিহৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ। কাৰণ আমি সকলোকে আমাক আজিৰ দিনত একোখনকৈ লাইচেন্সৰ প্ৰয়োজনেই হয়, ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজনেই হয়। আৰু আমি সকলোৱে চাৰিচকীয়া বাহনেই হওক দুচকীয়া বাহনে চলাব জানো আৰু চলায়ো আছোঁ। তাৰ কাৰণে আমি কিদৰে সেই ইণ্টাৰভিউটোত বহিব লাগে, কিদৰে আমি ইণ্টাৰভিউটো দিব লাগে, কেনেদৰে আমি গাড়ীখন চলাব লাগে, সকলোখিনি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। সকলোখিনি শিকিব জানিবৰ কাৰণে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। বন্ধুসকল, মই আপোনালোকলৈ যিটো অলৰেডি সেই য'ত ড্ৰাইভিং ইণ্টাৰভিউটো হয় সেই ইণ্টাৰভিউটোৰ মই কেইটামান ভিডিঅ' কৰি আনি থোৱা আছে। সেই ভিডিঅ'টো আপোনালোকক এটা দেখাই দিম। তাৰ আগতে মই এটা বহী পাতত কিদৰে আপোনালোকে কেনেকৈ আপোনাৰ গাড়ীখন চলাব লাগে, কেনেকৈ কি কৰি পেলাই আপুনি কোনটো বজাত গাড়ীখন ৰখালে আপুনি এই ইণ্টাৰভিউটো পাছ হ'ব, তাৰ বিষয়ে মই অকণমান আপোনাক বহীত আৰ্ট কৰি দেখাই দিম। কাৰণ সেই ভিডিঅ'টো আপুনি যিমানেই চাওক, কাৰণ আৰ্টটো যদি চাই তেতিয়াহ'লে আপুনি অকণমান ভালকৈ বুজি পাব। সেইকাৰণে বলক আমি আৰ্টৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, ধৰি লওক আপোনাৰ যিটো জেগাত ইণ্টাৰভিউ হ'ব সেইটো যদি মই ধৰি লওঁ সেইখন যদি ফিল্ড হয়, তেতিয়াহ'লে ধৰি লওক আপুনি এই বহীপাতটোৱে হৈছে এখন আপুনি ইণ্টাৰভিউ দিয়া সেই জেগাটোৰ এখন ফিল্ড হয়। সেই ফিল্ড হওক, পথাৰ হওক, য'তেই হওক, আপোনাৰ সেই জেগাটোতে ইণ্টাৰভিউ হ'ব। বন্ধুসকল, এইটো দেখিছে, এইটো এটা ট্ৰেক বনাই থোৱা আছে। এই ট্ৰেকটোতে আপুনি গাড়ীখন ৰিভাৰ্ছ গিয়াৰত মানে বেক গিয়াৰত আপুনি এই জেগাটোত পোৱাবহি লাগিব। আৰু এই জেগাটোত যদি আপুনি এটা খুঁটিটো বা এই বৰ্ডাৰকেইটা যদি নলগাকৈ আপুনি গাড়ীখন বেক কৰি আনি এই জেগাটোত পোৱাব পাৰে আৰু তাৰ পৰা যদি ওলাই যাব পাৰে, তেতিয়াহ'লে আপুনি ইণ্টাৰভিউটোত ভাল কৰিছে। পোনপ্ৰথমে আপুনি কি কৰিব, যিকোনো আপোনাৰ গাড়ীখন যিকোনো এটা দিশৰ পৰা তেওঁলোকে যিটো দিশ দিব সেই দিশটোৰ পৰা আপুনি সম্পূৰ্ণ এবাৰ আপুনি এই চাৰ্কুলটোত গাড়ীখন আপুনি চলাব লাগিব। এই চলোৱাৰ পাছত আপুনি গৈ এই জেগাটোৰ পৰা আপোনাৰ গাড়ীখন কি হ'ব, বেক কৰি আনিব লাগিব। আপুনি গাড়ীখন যেতিয়া বেক কৰি আনিব, এইদি বেক কৰি এইদি সোমাই আহিব লাগিব। এইদি সোমাই অহাৰ পাছত আপুনি প্ৰথম কথা মন কৰিব, আপুনি যিখন গাড়ীত বহি থাকিব সেই গাড়ীখনৰ পৰা আপুনি এই খিৰিকীৰ পৰা মূৰ উলিয়াব নোৱাৰিব। আপুনি গাড়ীখনৰ লুকিং গ্লাছতে চাই পেলাই আহিব লাগিব। বেক গিয়াৰত আপুনি আহি আপুনি যদি এটা খুঁটিটো টাচ নকৰাকৈ এই জেগাটোত পায় আৰু এই জেগাটোৰ পৰা আকৌ আপুনি যদি সম্পূৰ্ণকৈ ওলাই যাব পাৰে, তেতিয়াহ'লে আপোনাৰ ইণ্টাৰভিউটো ভাল হৈছে। কিন্তু চাব, প্ৰথম কথা হ'ল এই যিটো স্পেচ দিয়া থাকে, এই স্পেচটো অলপ বহলকৈ দিয়া থাকে, প্ৰায় 10 ফুট মানেই দিয়া থাকে। কাৰণ আপুনি গম পায় এখন গাড়ী কেতিয়াও আপোনাৰ 10 ফুট খুব যে গাড়ীখনৰ 5 ফুট 4.5 ফুট বহল থাকে বা 6 ফুট বহল থাকে। সেই গাড়ীখন এই ট্ৰেকটোত আনিবলৈ বহুত ইজি হয়। কিন্তু প্ৰথম কথা হ'ল, আমাৰ নতুন যেতিয়া ড্ৰাইভাৰজনে চলাবলৈ যায় তেতিয়া তেওঁলোকে কি হয়, এই ডিষ্টেঞ্চটো বুজি নাপায় আৰু গাড়ীখন কেনেদৰে। তেওঁলোকে সদায় এটা কথাই মন কৰিব লাগে, যেতিয়াই গাড়ীখন তেওঁলোকে ব্ৰেক কৰিব, নিজৰ ছাইডটোৰ পৰা অকণমান আঁতৰত, মানে নিজৰ ছাইডটোত যদি তেওঁলোকে চাই আহে, তেতিয়াহ'লে এই ছাইডটোৰ পৰা ওলাই যাব নালাগে। এই ছাইডটোৰ পৰা তেখেতলোকে এইটো গতিত যদি আহি থাকে, আহি যদি এই জেগাটোত পায় নহয়, তেতিয়া তেওঁলোকে ওলাই যায়। যদি তেওঁলোকে দুইটা ছাইড চাবলৈ হয়, তেওঁলোকৰ বহুত খেলি মেলি। কাৰণ এই ছাইডে যেতিয়া গাড়ীখন দিব, আপোনাৰ এই ছাইডটো নিশ্চয় বাচিব। খালি আপুনি এই জেগাটোৰ পৰা ফালৰি কাটি যাব নালাগে। আপুনি এটা কথা মন কৰিব, যদি আপুনি এই জেগাখনৰ পৰা সোমোৱাই আনি পেলাই যদি এই জেগাখনত যদি গৈ এনেকৈ চিধা আহে, তেতিয়াহ'লে আপোনাৰ ইণ্টাৰভিউটো বেয়া হ'ব। আৰু আপুনি সদায় এইটো ছিষ্টেমতে যদি আপুনি মোৰ ভিডিঅ'টো চাই আপুনি নিজৰ জেগাটো যদি আপুনি কেনেবাকৈ শিকিব বিচাৰে, ট্ৰাই কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি এইদৰে এটা ট্ৰেক বনাই ল'ব। বেছি জেগা নালাগে, মাত্ৰ অলপ জেগাতে এই ট্ৰেকটো বনাই আপুনি গাড়ীখন ৰিভাৰ্ছ গিয়াৰত আনি পেলাই আপুনি সেইমতে শিকিব। আৰু যদি আপুনি এই কাম আপুনি পাৰিছে, তেতিয়াহ'লে আপুনি ইণ্টাৰভিউত নিশ্চয় পাছ কৰিব। এইটো হৈ গ'ল বন্ধুসকল আপোনাৰ চাৰিচকীয়া বাহনৰ কাৰণে এইটো সম্পূৰ্ণ ইণ্টাৰভিউ পাছ কৰা এটা প্ৰচেছ হয়। বন্ধুসকল, আহক এতিয়া আমি আকৌ আপোনাৰ দুচকীয়া বাহন মানে বাইকৰ ইণ্টাৰভিউ কেনেকৈ দিব লাগে তাৰ ওপৰত দেখাবলৈ আহিছোঁ। আপুনি ছেম সেইটো প্ৰচেছতে কাম কৰিব লাগিব। আপোনাৰ এইটো যিটো ট্ৰেক দিছে, সেই ট্ৰেকটোত আপুনি সম্পূৰ্ণ এবাৰ বাইকখন আপুনি চলাই আহিব লাগিব। চলাই অহাৰ পাছত আপুনি এই জেগাটোৰ পৰাই আপোনাক দেখাব যেন আপুনি ইয়াত বেলেগ ধৰণে যাব লাগিব। আপুনি ইয়াত খাপটোৰ গতে এই খুঁটিকেইটা যে আছে, খুঁটিকেইটাত আপুনি নলগাকৈ বাইকখন নিব লাগিব। তাৰ পাছত হৈ গ'ল, আপুনি বাইকখনৰ পৰা আপুনি কোনো কাৰণে ভৰি তলত নমাব নোৱাৰিব। আপুনি সেই দুটা যদি কাম কৰিব পাৰে, তেতিয়াহ'লে আপুনি বাইকৰ
এনেকুৱা ইণ্টাৰভিউ ক্ষেত্ৰত আপুনি প্ৰথমে এইটো জেগাৰ পৰা গৈ এই চাইডে সোমাব লাগিব, এই চাইডে সোমাই আপুনি এনেকৈ ওলাই এনেকৈ সোমাই এনেকৈ গৈ যদি আপুনি গুচি আহে তেতিয়াহ'লে আপুনি ইণ্টাৰভিউটোত পাছ কৰিছে। কিন্তু প্ৰথম কথা হ'ল বন্ধুসকল, আপুনি যেতিয়া আপুনি এই ট্ৰেকটো দি আপুনি এই সাপটোৰ গতেৰে আপুনি অকাই পকাই যাব, তেতিয়া যাওঁতে খালি আপোনাৰ ভৰিটো মাটিত নামিব নালাগে। আৰু এই ক্ষেত্ৰত ইণ্টাৰভিউত পাছ কৰিবলৈ হ'লে আপোনাৰ প্ৰথম কথা হ'ল আপুনি টেংকি সৰু বাইক ল'ব লাগিব, আৰু আপুনি এইটো গতিতে যদি আপুনি চলাব পাৰে তেতিয়াহ'লে আপুনি ইণ্টাৰভিউত পাছ কৰিছে। এতিয়া আপোনালোকৰ আগবাঢ়িছোঁ মোৰ যিটো তাত ভিডিঅ' গৈছে সেই ভিডিঅ'টো আপোনালোকে চকাপথে থকা নাকি চকাপথে চলা ভাল আইডিয়াটো খেলি মেলি হৈ পুৰা আইডিয়া পাল এইজনে এইফালে এইফালে আইডিয়াটো পাই গ'ল। ঠিকে আছে, অকণমান হেল্প কৰি দিছে, নহ'লে সেইখনতে কেঞ্চেল হ'ল। এই